প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি আমাৰ UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ এজন সম্পাদক হৈ পেলাই আমাৰ সমূহ বিটিআৰবাসী তথা অসমবাসীক এই দুৰ্গা পূজাৰ উপলক্ষে মই আন্তৰিক শুভেচ্ছাটো মই যাচিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে এই দুৰ্গা পূজাৰ যোগেদি আমাৰ গোটেই বিটিআৰ তথা অসমত এটা শান্তি পৰিৱেশটো আহে, আমাৰ জাতি জনগোষ্ঠীৰ মাজত এটা সমিলমিল এটা ভাতৃত্ববোধ এইটো আহে, যাতে অনাগত দিনত আমি সকলোৱে একেলগে ইয়াত মিলা প্ৰীতিৰে ববা কৰি পেলাই যাতে আমি ইয়াত থাকিব পাৰোঁ। আৰু যেহেতু এতিয়া বিটিআৰ গঠন হোৱাৰ পিছত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ইয়াতে যি চৰকাৰ চলি আছে, ইয়াত এটা শান্তি পৰিৱেশটো সৃষ্টি হ'ল। এই শান্তি পৰিৱেশটো আমি কেনেকৈ চিৰস্থায়ী কৰিব পাৰোঁ, ইয়াৰ কাৰণে যাতে আমি সকলোৱে জাতি জনগোষ্ঠীৰ সকলোৱে লগ লাগি যাতে আমি কাম কৰে, ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ। লগতে এই দুৰ্গা পূজাত মানে যাতে ভালে ভালে মানে পাৰ হৈ যায়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজিৰ যি শুভেচ্ছা বাণী মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। যাতে আমাৰ মাজত ভাতৃত্ববোধ মানে সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে এইটো আমি বজাই ৰাখিব পাৰোঁ, ইয়াৰ কাৰণে মই আশা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে মানে এই দুৰ্গা পূজাটো ভালে ভালে মানে পাৰ হৈ যায়। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি আমাৰ UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ এজন সম্পাদক হৈ পেলাই আমাৰ সমূহ বিটিআৰবাসী তথা অসমবাসীক এই দুৰ্গা পূজাৰ উপলক্ষে মই আন্তৰিক শুভেচ্ছাটো মই যাচিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে এই দুৰ্গা পূজাৰ যোগেদি আমাৰ গোটেই বিটিআৰ তথা অসমত এটা শান্তি পৰিৱেশটো আহে, আমাৰ জাতি জনগোষ্ঠীৰ মাজত এটা সমিলমিল এটা ভাতৃত্ববোধ এইটো আহে, যাতে অনাগত দিনত আমি সকলোৱে একেলগে ইয়াত মিলা প্ৰীতিৰে ববা কৰি পেলাই যাতে আমি ইয়াত থাকিব পাৰোঁ। আৰু যেহেতু এতিয়া বিটিআৰ গঠন হোৱাৰ পিছত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ইয়াতে যি চৰকাৰ চলি আছে, ইয়াত এটা শান্তি পৰিৱেশটো সৃষ্টি হ'ল। এই শান্তি পৰিৱেশটো আমি কেনেকৈ চিৰস্থায়ী কৰিব পাৰোঁ, ইয়াৰ কাৰণে যাতে আমি সকলোৱে জাতি জনগোষ্ঠীৰ সকলোৱে লগ লাগি যাতে আমি কাম কৰে, ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ। লগতে এই দুৰ্গা পূজাত মানে যাতে ভালে ভালে মানে পাৰ হৈ যায়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজিৰ যি শুভেচ্ছা বাণী মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। যাতে আমাৰ মাজত ভাতৃত্ববোধ মানে সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে এইটো আমি বজাই ৰাখিব পাৰোঁ, ইয়াৰ কাৰণে মই আশা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে মানে এই দুৰ্গা পূজাটো ভালে ভালে মানে পাৰ হৈ যায়।